আমাৰ মটৰচাইকেল টুৰ লোৱাৰ উদ্দেশ্যটো হ'ল প্ৰথম উদ্দেশ্যটো হ'ল গোটেই অসমৰ লগতে গোটেই বিশ্বত যে জাষ্টিছ ফৰ জুবিন মুভমেণ্ট চলিছে এই মুভমেণ্টটো আমি ছাপোৰ্ট কৰিছোঁ। দ্বিতীয়তে আমাৰ BTR ৰেকৰ্ড মতে আৰ্টিকেল 280 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 280 এমেণ্ডমেণ্ট হোৱাৰ কথা 125th এমেণ্ডমেণ্ট। এইটো এমেণ্ডমেণ্ট হ'লে আপোনালোকে জানে যে আৰ্টিকেল 280টো চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যি বাজেট শ্বেয়াৰিঙৰ এটা আৰ্টিকেল হয়। এইটো আগতে এমেণ্ডমেণ্ট কৰি পেলাই জিলা পৰিষদ আৰু পঞ্চায়তলৈকে ডাইৰেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফাইনেন্সিঙৰ ব্যৱস্থা কৰা হৈছে। এতিয়া BTR ৰেকৰ্ডত এইটো সন্নিৱিষ্ট কৰা আছে যে অট'নমাছ কাউন্সিলবিলাক আমাৰ নৰ্থ ইষ্টত গোটেই 10টা 6 শিডিউল অট'নমাছ কাউন্সিল আছে আৰু গোটেই ইণ্ডিয়াত 29টা অট'নমাছ কাউন্সিল আছে। তেখেতসকলৰ ফাইনেন্সৰ বহুত নাটনি হয়। আপোনালোকে জানে আমাৰ BTRৰ প্ৰায় 14% অসমৰ জনসংখ্যা আছে। অসমৰ বাজেটটো 1,20,000 কোটি আছে, কিন্তু আমি BTRে 1,20,000 কোটি হ'লে আমি প্ৰায় 15,000 কোটিমান পাব লাগে BTR কাউন্সিলে, কিন্তু আমি পাওঁ কিমান? আমি 800 কোটি পাওঁ। গতিকে এই যে 15,000 কোটিত যে আমি 800 কোটি পাওঁ সেইটো দি কেনেকৈ উন্নয়ন আহিব আমাৰ BTR অঞ্চলত? এইটোৰ কাৰণে আৰ্টিকেল 280টো হৈ গ'লে ৰাজ্য চৰকাৰৰো ভাল, তেখেতসকলে নো অবজেকশ্যনো দি দিছে ৰাজ্য চৰকাৰে। গতিকে পাৰ্লিয়ামেণ্টত পেণ্ডিং হৈ আছে, এইটো সোনকালে পাৰ্লিয়ামেণ্টে পাছ কৰি দিব লাগে। 4 নম্বৰত আছে যে আমাৰ BTR ৰেকৰ্ডত 40টা সমষ্টিৰ পৰা 60টালৈকে সমষ্টি বঢ়োৱাৰ ডিলিমিটেশ্যনৰ এটা প্ৰপ'জাল আছে। ষ্টেট গভৰ্ণমেণ্টৰ এইটো প্ৰপ'জালটো পেণ্ডিং হৈ আছে। ষ্টেট গভৰ্ণমেণ্টে এইটো সোনকালে এপ্ৰুভ কৰি দিব লাগে, কিয়না 40টা সমষ্টিৰ ভিতৰত 30টাই আমাৰ ৰিজাৰ্ভ আছে STৰ কাৰণে। আমাৰ 26টা জাতি জনগোষ্ঠী আছে BTRত, মাত্ৰ 10টা সমষ্টিত বাকী জাতি জনগোষ্ঠীবোৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰে। এইকাৰণে 40টাৰ পৰা 60টা হ'লে বহুতখিনি জেনেৰেল চিট ওলাব, য'ত বিভিন্ন জাতি জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰিব পাৰিব, BTRৰ এছেম্বলিত আহিব পাৰিব, নিজৰ আশা আকাংক্ষাৰ কথা ক'ব পাৰিব এছেম্বলিত। এইকাৰণে এইটো বহুত দৰকাৰ 40টাৰ পৰা 60টালৈকে, আৰু এইটো BTR চুক্তিৰ এটা কমিটমেণ্ট হয়, ভাৰত চৰকাৰৰ কমিটমেণ্ট হয়, অসম চৰকাৰৰ কমিটমেণ্ট হয়। 5 নম্বৰত UPPL চৰকাৰ যোৱাৰ লগে লগে যি অ'পেন পূজা আৰু মেলাৰ নামত জুৱা যে চলি আছে, এই জুৱাৰ পৰা BPF দলে পইচা কালেকশ্যন কৰি নিজৰ দলৰ অৰ্থনৈতিক অৱস্থা থনকিয়াল কৰিব বিচাৰিছে, কিন্তু আমাৰ BTRৰ নৱপ্ৰজন্মৰ ভৱিষ্যতটো অন্ধকাৰৰ ফালে ঠেলি দিছে। এইটো আমি কোনো পধ্যে হ'ব দিব নোৱাৰোঁ। বহুত কষ্ট কৰি আমি 2020 চনত বন্ধ কৰিছিলোঁ, পুলিচ লগাই আমাৰ যুৱকসকলক লগাই, যে জুৱাৰ যে কালচাৰ গঢ় লৈ উঠিছিল আগতে ইমান বছৰ, এইটো আমি একেবাৰে বন্ধ কৰি দিছিলোঁ, কিন্তু আকৌ এইটো গঢ় লৈ উঠিছে। এইটো শুভ লক্ষণ নহয়, এইটো ভাল নহয়। গতিকে এইটো বন্ধ কৰিব লাগিব, এইটো আমাৰ ডিমাণ্ড আছে। 6 নম্বৰত আমাৰ UPPLৰ দিনত যে বহুত ভাল ভাল কাম হৈছে, যেনেকৈ আমি 3.5 লাখতকৈ অধিক মানুহক মাটি পাট্টা প্ৰদান কৰিলোঁ। আমি 40-50 বছৰ যোনটো অসম্ভৱ আছিলে, কোনেও কৰিব পৰা নাছিল। BJP আহিছে, কংগ্ৰেছ আহিছে, AGP আহিছে, বহুত চৰকাৰ আহিল আৰু গ'ল, কিন্তু বড়োলেণ্ড অঞ্চলৰ শান্তি স্থাপন কৰিব পৰা নাছিল। UPPLৰ চৰকাৰৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰাই আনিছোঁ। আমি উগ্ৰপন্থী সমস্যা সমাধান কৰিছোঁ। এটাও উগ্ৰপন্থী সংগঠন এতিয়া নাই আমাৰ BTR অঞ্চলত। নতুনকৈ দুটামান আৰু উগ্ৰপন্থী সংগঠন জন্ম লৈছিলে। জংগলে মংগলে প্ৰমোদ বড়ো ডাঙৰীয়া গৈ কথা পাতি বুজাই মেলি ল'ৰাবিলাকক আকৌ ঘূৰাই আনিছে। তো আমি যে বড়োলেণ্ড অঞ্চলটো শান্তি ঘূৰাই আনিছোঁ, আজিৰ তাৰিখত UPPLৰ চৰকাৰ নোহোৱাৰ লগে লগে কিয় ৰেলৱে ট্ৰেকত IED বম ব্লাষ্ট হৈছে, কিয় মাওইষ্টৰ জন্ম হ'ল, কিয় মাওইষ্ট মাৰিব লগা হ'ল, এইবিলাক মানে বহুত মানে প্ৰশ্ন আছে। কোনো পৰ্যায়ে যাতে আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি বিঘ্নিত নহয়, এইটোৰ কাৰণে আমি মটৰচাইকেল টুৰটো উলিয়াইছোঁ। खुलुमबाय, आं नोंथांमोननो दिनै बे भिडिअनि गेजेरजों जोबोर मोजां मोनसे खौरां फोसावनो थाखाय लाबोनाय जादों। जोंनि बाक्सा जिल्लानि सिङाव थानाय बरमायाव रुरेल इन्स्टिट्युट अफ हेल्थ साइन्स ग्रुप अफ भकेशनेल नार्सिं एडुकेशनाव बेचेलर अफ भकेशनेल इन नार्सिं केयारनि एडमिशना सोलिगासिनो दङ, आरो बेयाव एडमिशन लानो थाखाय स्टुडेन्टआ जायखिजाया स्ट्रिमनिफ्रायनो 12 पास जानाय जानांगोन, आरो बेनि सार्टिफिकेटनि भेल्युआ ग्रेजुएट लेभेल एबा डिग्री लेभेलनि समान, आरो बे डिग्रीखौ स्कप ग्लबेल स्किल इउनिभार्सिटी भोपाल मध्य प्रदेशनिफ्राय होनाय जागोन। स्पेसियली भकेशनेल नार्सिंनि सायाव बेस खालामनानै बे कर्सखौ होनाय जायो। कर्स कमप्लिट जाखांनायनि उनाव गभर्नमेन्ट जब, कर्परेट जब आरो प्राइवेट जबजों लोगोसे फार्दार मास्टार डिग्री खालामनो गोसोब्ला खालामनोबो हायो, आरो बेयाव कर्स कमप्लिट जाखांनायनि उनाव प्लेसमेन्ट जबनिबो सुबिदा दङ।
बिदिब्ला एथ' मोजां सुबिदाखौ जों मानो जोंनि आखाइनिफ्राय बारग'होनो जाय बिथांमोना बे कर्सखौ खालामनो गोसो होनाय नाम्बाराव थांनानै थाबैनो कन्टेक्ट खालामदो आरो गावनि सिटखौ बुक खालामनानै गावनि फिउचारखौबो ब्राइट खालामदो। थेंक इउ।